Hi guys, মই নিজে নতুন ভিডিঅ'ৰ পৰা আপোনালোকক স্বাগতম জনাইছো। আজি ভিডিঅ'ত বেলেগ একো নেদেখাও, এটা ঘৰৰ মানে এই দেখুৱাম বুলি ভাবিছো কাৰণ আপোনালোকে ৰোজাৰ ভিডিঅ'বোৰ পাই আছে ষ্টাৰ্টিঙৰ বা যি হওক দি আছো আৰু আজিটো 4 নম্বৰকৈ 5 নম্বৰত মানে পৰি দিছে আৰু 5টা ৰোজাৰ কাৰণে উঠিব লাগিব মানে ৰোজাৰ ভিডিঅ'বোৰ ইয়াৰ মাজতে অন্য এটি ভিডিঅ' আপোনালোকক আগবঢ়াব বুলি ভাবিছো। এটো হৈছে আমাৰ নতুন পাকঘৰটো হ'বলৈ গৈ আছে আৰু মানে কি কামবোৰ কমপ্লিট হোৱা নাই, অলপ বাকি আছে। যিখিনি হৈছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বুলি ভাবিছো। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো স্কিপ চাওকে আমাৰ পাকঘৰৰ কাম চলি আছে। মিস্ত্ৰী আজি এতিয়ালৈকে আহাই নাই, ৱা চব থৈ গৈছে, ৱা অলপ চলপ হৈছে আৰু বাকিখিনি যেতিয়া কমপ্লিট হ'ব সেয়াও দেখিম। এতিয়া যিখিনি হৈ আছে সেইখিনি আপোনালোকক অলপ দেখুৱা বুলি ভাবিছোঁ। কিবা কিবি বস্তু আনিব কালি গৈছিলোঁ, আনি আৰু যেতিয়া কমপ্লিট হ'ব তেতিয়া চব দেখুৱাম, চাই থাকিব। এয়া চানমাইকাৰ দুটা কালাৰ, এটা পিংক আৰু এটা ব্লেক। ভাল লাগিছেনে কালাৰকেইটা বাৰু আপোনালোকে জনাবচোন। আমাৰ মানে ভাল লাগিছিল কাৰণে কালাৰকেইটা লৈ ল'লোঁ। এতিয়া আৰু লগোৱাৰ পিছতে গম পাম কেনেকুৱা হয়। शहर में कब से आया हूँ मैं तेरे কেনেকুৱা লাগিলে একদম কমেণ্ট কৰিবলৈ নাপাহৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ মই নিজে বিদায় লৈছোঁ, বাই বাই।